তো হেল্ল' গাইজ, ৱেলকাম বেক মাই চেনেল। তো আজি মই ষ্টাৰ্ট কৰিম অন্য এটা জিকে ভিডিঅ' আৰু এইটো জিকে ভিডিঅ'ত আমি বিভিন্ন দেশৰ লগতে বিভিন্ন দেশৰ ৰহস্যময় কথাও আলোচনা কৰিম। আৰু তাৰ আগতে মই যোৱা ভিডিঅ'ত এটা সাঁথৰ আগবঢ়াইছিলোঁ আৰু সাঁথৰটো আছিলে কি পাতৰ আগ নাই। আকৌবাৰ কৈছোঁ কি পাতৰ আগ নাই, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিন পাতৰ আগ নাই। তো ৰাইজ, আজিও মই আপোনালোকৰ বাবে এটা সাঁথৰ লৈ আহিছোঁ আৰু সাঁথৰটো ভিডিঅ'টোৰ শেষৰ ফালে মই আপোনালোকক কৈ দিম আৰু ইয়াৰ শুদ্ধ উত্তৰটো যোনে জানে সেইটো কমেণ্ট কৰিব। তো বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ৰাইজ, আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কোনো এজন ব্যক্তিয়ে কিমান দিনলৈকে টোপনি নোযোৱাকৈ থাকিব পাৰে। তো ৰাইজ, আমাৰ শুদ্ধ উত্তৰটো হ'ব কোনো এজন ব্যক্তিয়ে মাত্ৰ 11 দিন টোপনি নোযোৱাকৈ থাকিব পাৰে, যাৰ ফলত ব্যক্তিজনৰ শৰীৰটোৱে দুৰ্বলতাৰ সন্মুখীন হ'ব, লগতে মগজুৰ অস্থিৰতাৰ সৃষ্টি হ'ব। এনেকৈয়ে তেওঁ মাত্ৰ 11 দিনৰ পিছত অৰ্থাৎ 12 নম্বৰ দিনা তেওঁৰ মৃত্যু হ'ব। সেয়েহে সদায় 6 পৰা 7 ঘণ্টা হোৱাটো অতি প্ৰয়োজনীয়। 2 নম্বৰ প্ৰশ্ন, চৌদি আৰৱত কিমানখন নদী আছে? শুদ্ধ উত্তৰ, চৌদি আৰৱত এখনো নদী নাই, কিন্তু চৌদি আৰৱক দুফালৰ পৰা সাগৰে আগুৰি আছে। ইয়াৰ পশ্চিমে লোহিত সাগৰ আৰু পূবে পাৰস্য উপসাগৰ, আৰু চৌদি আৰৱৰ বাবে এই দুয়োখন সাগৰৰ বাণিজ্যিক গুৰুত্ব অতি বেছি। 3 নম্বৰ প্ৰশ্ন, কোনো এখন দেশত এখনতকৈ অধিক ৰাজধানী থাকিব পাৰেনে? শুদ্ধ উত্তৰ, হয়, কোনো এখন দেশত এখনতকৈ অধিক ৰাজধানী থাকিব পাৰে। বিশ্বৰ 13খন দেশৰ আনুষ্ঠানিকভাৱে এখনতকৈ অধিক ৰাজধানী আছে। ইয়াতে দক্ষিণ আফ্ৰিকা হ'ল এটা ভাল উদাহৰণ, য'ত মুঠ 3খন ৰাজধানী আছে। সেইকেইখন হ'ল ক্ৰমে প্ৰিটৰিয়া, কেপটাউন আৰু ব্লুমফণ্টেইন। আৰু জানিব পৰা মতে প্ৰিটৰিয়া আফ্ৰিকাৰ প্ৰশাসনিক ৰাজধানী, আৰু ইয়াত ৰাষ্ট্ৰপতিৰ পৰা কেবিনেটলৈকে চৰকাৰৰ সমগ্ৰ কাৰ্যবাহী প্লেন কিছুমান থাকে, আৰু কেপটাউনক দেশৰ বিধানসভাৰ ৰাজধানী হিচাপেও গণ্য কৰা হয়। আৰু ইফালে ব্লুমফণ্টেইন হ'ল দেশখনৰ ন্যায়িক ৰাজধানী, সাংবাদিক আদালত আৰু উচ্চতম ন্যায়ালয় দুয়োটা ইয়াতে অৱস্থিত। আৰু ব্লুমফণ্টেইনৰ অৰ্থ হৈছে ফুলৰ ফুৱেৰা। 4 নম্বৰ প্ৰশ্ন, পখিলাই সিহঁতৰ জীৱনকালত কিমান দূৰত্ব অতিক্ৰম কৰে? শুদ্ধ উত্তৰ, আমি সকলোৱে জানো পখিলা 4টা ডেউকা থাকে, আৰু সম্ভৱতঃ পখিলাই জীৱনকালত 4000 মাইল দূৰত্ব অতিক্ৰম কৰে। যদি তাপমাত্ৰা 12 ডিগ্ৰী চেলছিয়াছৰ তললৈ নামি যায়, তেন্তে পখিলাবোৰে উৰিব পৰা ক্ষমতা হেৰুৱাই পেলায়। পখিলাবোৰে খোৱা খাদ্য সম্পূৰ্ণৰূপে শক্তিৰ বাবে ব্যৱহাৰ কৰে। মতা পখিলাবোৰে বোকাৰ পৰা পানী খায়, কাৰণ ইহঁতে ফুলত কিছুমান উপযুক্ত খনিজ পদাৰ্থ নাপায়। 5 নম্বৰ প্ৰশ্ন, কোনকেইটা কুকুৰৰ প্ৰজাতিৰ বাবে ভাৰতত নিষেধাজ্ঞা জাৰি কৰা হৈছে? শুদ্ধ উত্তৰ, ভাৰতত কোনো জাতৰ কুকুৰ ৰখাত নিষেধাজ্ঞা নাই। কুকুৰ প্ৰজননৰ নিয়মত বহু বাধা আছে যদিও জাতৰ ভিত্তিত কুকুৰ ৰখাত নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই। গতিকে পিটবুল আৰু ৰটৱেইলাৰ দৰে কুকুৰ ৰখাত নিষেধাজ্ঞা নাই। কিন্তু পিটবুল আৰু ৰটৱেইলাৰ দৰে জাতৰ কুকুৰৰ আক্ৰমণৰ গোচৰ দেশৰ বহু চহৰত ইটোৰ পিছত সিটোকৈ পোহৰলৈ অহাৰ পিছত পঞ্চকুলা পৌৰ নিগমে পিটবুল আৰু ৰটৱেইলাৰ জাতৰ কুকুৰক বহু চহৰত নিষেধাজ্ঞা জাৰি কৰে। 6 নম্বৰ প্ৰশ্ন, নৰৱেক কিয় দ্য লেণ্ড অৱ মিডনাইট ছান বুলিও কোৱা হয়? শুদ্ধ উত্তৰ, নৰৱে যিহেতু আৰ্কটিক বৃত্তৰ ভিতৰত পৰি আছে, আৰু দেশৰ পূবত ছুইডেন আৰু উত্তৰ দিশত কিছু অঞ্চল ফিনলেণ্ড আৰু ৰাছিয়াৰ সীমাৰেখাৰে আবদ্ধ। দেশখনত বছৰটো প্ৰায় 2.5 মাহ ধৰি কেৱল 40 মিনিটৰ বাবেহে ৰাতি হয়। মাহকেইটা হৈছে ক্ৰমে মে' মাহৰ পৰা জুলাই মাহলৈকে। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ ক'ত ক'ত বগা হাতী পোৱা যায়? শুদ্ধ উত্তৰ, ভাৰতত বগা হাতী পোৱা নাযায়। বিশ্বৰ কেৱল থাইলেণ্ডতহে বগা হাতী পোৱা যায়। বৃহৎ সংখ্যক বগা হাতী থকাৰ বাবে দেশখনক বগা হাতীৰ দেশ বুলিও কোৱা হয়। আৰু এই হাতীবিলাকৰ জীৱনকাল মাত্ৰ 60 বছৰৰ পৰা 80 বছৰৰ ভিতৰত হয়। আৰু এই বগা হাতীক থাইলেণ্ডত ৰাজকীয় ক্ষমতাৰ প্ৰতীক বুলিও গণ্য কৰা হয়। 8 নম্বৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট বৰ্ড কোনখন? শুদ্ধ উত্তৰ, বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট বৰ্ডটো হ'ল BCCI, যাৰ সম্পূৰ্ণ অৰ্থ হ'ল দ্য বৰ্ড অৱ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া, যাৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাই চহৰত অৱস্থিত। আৰু এটা ক্ৰিকেট ছাইটৰ তথ্য অনুসৰি BCCIৰ মুঠ সম্পত্তি হ'ল 1891 কোটি টকা। তো ৰাইজ, এইখিনিতে বাকীকেইটা প্ৰশ্নলৈ যোৱাৰ আগতে মই ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যে মই আপোনালোকৰ বাবে এটা সাঁথৰ লৈ আহিম বুলি, আৰু সাঁথৰটো হৈছে কাণত ধৰি নাকত বহে। আকৌবাৰ কৈছোঁ, সেইটো কি বস্তু হয় যিটো নেকি কাণত ধৰি নাকত বহে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো যোনে জানে সেইটো কমেণ্ট কৰিব, আৰু যিসকলে নেকি অলপ টান পায় সিহঁতে অলপ ডাঙৰৰ সহায় ল'ব পাৰে। তো বলক এতিয়া বাকীকেইটা কুৱেশ্যন আমি ষ্টাৰ্ট কৰোঁ। 9 নম্বৰ প্ৰশ্ন, ইনষ্টাগ্ৰাম নামৰ এপ্লিকেশ্যনটো কেতিয়া নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ, ইনষ্টাগ্ৰাম 2010 চনত কেভিন চিষ্টাম আৰু মাইক গ্ৰিগাৰে প্ৰতিষ্ঠা কৰিছিল।
আৰু 2010 চনত 6 অক্টোবৰ তাৰিখে প্ৰথমবাৰৰ বাবে iOS অপাৰেটিং ছিষ্টেমৰ বাবে বিনামূলীয়া মোবাইল এপ হিচাপে মুকলি কৰা হৈছিল। আৰু বৰ্তমান সময়ত ইনষ্টাগ্ৰামৰ মালিক হ'ল মাৰ্ক জুকাৰবাৰ্গ। মাৰ্ক জুকাৰবাৰ্গ ইনষ্টাগ্ৰামৰ লগতে ফেচবুকৰো মালিক হয়। আমাৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন হৈছে, অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ বাগিচা কোনখন? শুদ্ধ উত্তৰ মিৰাকেল গাৰ্ডেন বিশ্বৰ আটাইতকৈ ডাঙৰ ফুলৰ বাগিচা। এই বাগিচাখনত 45 লাখ ভিন্ন ফুল দেখা যায় আৰু বাগিচাখন ডুবাইৰ অন্তৰ্গত আৰু বাগিচাখন প্ৰায় 72,000 বৰ্গক্ষেত্ৰত বিস্তৃত। তো ৰাইজ, এই ভিডিঅ'টো এইখিনিলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো কেনেকুৱা পালে সেইটো কমেণ্ট এটা কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক এটা কৰি দিব। তো অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। তো আজিলৈ ইমানেই আছিলে। জয় আই অসম।